জীৱনত যদি সুখী হ'ব বিচৰা তেন্তে সময় থাকোঁতে মই ক'বলৈ যোৱা কথাকেইটা শিকি লোৱা। 1 নম্বৰ, কিবা কথা কোৱাৰ আগতে আমি আনৰ কথাও শুনিবলৈ শিকিব লাগে। 2 নম্বৰ, খৰচ কৰাৰ আগতে আমি উপাৰ্জন কৰিবলৈ শিকিব লাগে। 3 নম্বৰ, কিবা এটা লিখাৰ আগতে আমি বস্তুটো বুজিবলৈ শিকিব লাগে। 4 নম্বৰ, জীৱনত হাৰ মনাৰ আগতে পুনৰ চেষ্টা কৰিবলৈ শিকিব লাগে। 5 নম্বৰ, ৰিলেশ্যন এটা বনোৱাৰ আগতে ৰিলেশ্যন এটা কেনেকৈ ভালদৰে চলায় সেইটো শিকিব লাগে। কোনোৱে যদি কয় মই শ্ৰেষ্ঠ, তেন্তে ইয়াক আত্মবিশ্বাস বুলি কোৱা হয়। আকৌ যদি কয় ময়েই শ্ৰেষ্ঠ, তেন্তে ইয়াকে অহংকাৰ বুলি কোৱা হয়। পৃথিৱীত এনেকুৱা ধৰণৰ 3টা বস্তু আছে যিকেইটাই নেকি মানুহৰ জীৱন দবংহা কৰি পেলায়। সেইকেইটাৰ ভিতৰত প্ৰথমটো হৈছে ঋণ, দ্বিতীয়টো হৈছে কাৰোবাৰ মিছা মৰম আৰু তৃতীয়টো হৈছে আপোনজনে কৰা বিশ্বাসঘাতকতা। যদি আপুনি ফেইল হ'বলৈ ভয় কৰিছে, তেন্তে ছাকচেছ হোৱাৰ সপোন দেখিবলৈ বন্ধ কৰক। কাৰণ জীৱনত ছাকচেছ হ'বলৈ হ'লে আপুনি বহুতবাৰ ফেইল হোৱাৰ সন্মুখীন হ'বই লাগিব। মনত ৰাখিব এটা কথা, কষ্ট কৰিলে মানুহৰ ব্ৰেইনটো চাফা হয় আৰু সদায় সঁচা কথা ক'লে মানুহৰ অন্তৰাত্মা চাফা হয়। আমাৰ জীৱনত 2টা এনেকুৱা চোৰ আছে যিয়ে নেকি আমাৰ আজিৰ দিনটোৰ ধুনীয়া মুহূৰ্তবোৰ চুৰ কৰি লৈ যায়। সেই 2টাৰ ভিতৰত প্ৰথমটো হৈছে পাৰ হৈ যোৱা কালিৰ বাবে কৰা অনুশোচনা আৰু দ্বিতীয়টো হৈছে আহিবলগীয়া কাইলৈৰ বাবে কৰা চিন্তা। মুখখন আছে বুলিয়েই আমি যিকোনো সময়তে তপককৈ উত্তৰ দিয়াটো ঠিক কথা নহয়। কেতিয়াবা সঠিক সময়ৰ বাবেও উত্তৰবোৰ এৰি দিব লাগে। যেতিয়া সঠিক সময় আহিব, ই নিজেই উত্তৰ দি দিব। এইটো কথাত বিশ্বাস ৰাখা। মানুহ বৰবাদ হোৱাৰ 5টা কাৰণ হৈছে খং, ভয়, দুখ, এলাহ আৰু যিকোনো কামেই পিছত কৰিম বুলি কোৱা অভ্যাস। কাৰোবাক যদি প্ৰশংসা কৰিম বুলি ভাবি আছা, তেন্তে এতিয়াই কৰা। তেওঁ জীয়াই থাকোঁতেই কৰা। কাৰণ মৃত্যুৰ পিছততো সকলোৱে কয় যে মানুহজন বহুত ভাল আছিল। সফল লোকে জীৱনত কেতিয়াও হাৰ নামানে আৰু হাৰ মনা লোকে জীৱনত কোনোদিনে সফল হ'ব নোৱাৰে। তোমাৰ প্ৰতিটো সৰু সৰু পৰিৱৰ্তন তোমাৰ সফলতাৰ এটা অংশ। নিজৰ দৈনন্দিন অভ্যাসবোৰ পৰিৱৰ্তন কৰা, চাবা সফল তুমিয়েই হ'বা। আমি একচুৱেলি কি, আমি কিমান ভাল, আমি কিমান বেয়া, এইবোৰ কেৱল আমি নিজেইহে জানো। বেলেগে কেৱল আমাৰ বিষয়ে অনুমানহে কৰিব পাৰে। মানুহে কি কয় ক'বলৈ দিয়া, তুমি নিজৰ কাম কৰি যোৱা। পানীত পৰিলেই মানুহ নমৰে, মানুহ তেতিয়াহে মৰে যদিহে তেওঁ সাঁতুৰিবলৈ নাজানে। আপোনালোকে হয়তো প্ৰায়েই লক্ষ্য কৰিছে যে যেতিয়াই আমাৰ জীৱনত কেতিয়াবা বেয়া সময় আহে, সেই বেয়া সময়ে আমাক প্ৰতিবাৰেই কিছু ভাল শিক্ষাও দি থৈ যায়। আমি কথাটো এনেদৰে চিম্পুলকৈ ভাবিব পাৰোঁ যে আমাৰ জীৱনটো হৈছে এটা খোলা বোমা ৰাস্তাৰ দৰে। জীৱন মানে হৈছে আপছ এণ্ড ডাউনছ। জীৱনত সমস্যা থাকিবই। আৰু এই 2দিনীয়া জীৱনতেই আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন সফলো অৰ্জন কৰিম আৰু কেতিয়াবা বিফলো হ'ম। মুঠতে আমি এইটো কথা সদায় মনত ৰাখিব লাগে যে লাইফত আমি যিমানেই ছাকচেছ নহওঁ কিয়, আমি কেতিয়াও অহংকাৰী হ'ব নালাগে। আমাৰ ভৰি সদায় মাটিত থাকিব লাগে, অৰ্থাৎ আমি নিজৰ অকাত কেতিয়াও পাহৰিব নালাগে। ঠিক একেদৰে লাইফত ফেইল হ'লেও আমি কেতিয়াও হাৰ মানিব নালাগে। যদি আমি লাইফত কেতিয়াবা ফেইল হওঁ, আমি নিজকে এনেকৈ ক'ব পাৰোঁ যে মই সকলোতকৈ ভাল, মই এদিন সফল হ'মেই, মই নিজকে বহুত ভাল পাওঁ আৰু মই নিজক সুখী ৰাখিবলৈ সদায় কষ্ট কৰিবলৈ সাজু আছোঁ।